মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকৰ আপোন পাঠৰ ৩০ নম্বৰ পাঠত এটি সাধু আছে। সাধুটোৰ তোমালোকক এটি ভিডিঅ' ইতিমধ্যে দিয়া হৈছে। তোমালোকে নিশ্চয় ভিডিঅ'টো চাইছা আৰু তাতো সাধুটো কোৱা হৈছে, সাধুটো শুনিছা। আজি মই তোমালোকক সাধুটোৰ পৰা হ'বলগীয়া কেইটামান প্ৰশ্ন উত্তৰ ক'ম। প্ৰথমতে তোমালোকে সাধুটো শুনি লোৱা। জোনাক ৰাতি এখন নৈৰ পাৰত এটা শিয়াল ৰৈ আছিল। শিয়ালটোৱে কাছ এটা ধৰিবলৈ জোপ লৈ আছিল। আন দিনাৰ দৰে সেইদিনাও কাছটো পাৰলৈ উঠি আহিছিল। উঠি অহাৰ লগে লগে শিয়ালে কাছটো ধৰিলে। কাছই মাত দিলে, তুমি মোক খাব খুজিছা নেকি? খাব খুজিছা যদি মোক নৈৰ পানীত ধুই আনা। শিয়ালে কাছটো ধুবলৈ নিলে। পানী পাই কাছ শিয়ালৰ হাতৰ পৰা এৰাই গৈ কোনোবাখিনি পালেগৈ। শিয়ালে তেতিয়া ওঠমুখ চেলেকি থাকিল। এতিয়া সাধুটো তোমালোকে নিশ্চয় বুজিলা। এতিয়া মই তোমালোকক ইয়াত কি প্ৰশ্ন হয় প্ৰশ্নকেইটা সুধিম। তোমালোকে উত্তৰ কৈ যাবা। হ'ব? এতিয়া কোৱাচোন, শিয়ালটো ক'ত ৰৈ আছিল? এখন নৈৰ পাৰত। ঠিক আছে। এতিয়া কোৱা, শিয়ালটোৱে কি ধৰিবলৈ জোপ লৈ আছিল? কাছ ধৰিবলৈ। আৰু এটা প্ৰশ্ন আছে। প্ৰশ্নটো শুনা, কোনে কাছটো ধুবলৈ নিলে? শিয়ালে। তাৰ পিছৰ প্ৰশ্নটো শুনা, কোনে ওঠমুখ চেলেকি থাকিল? শিয়ালে। আটাইকেইটা প্ৰশ্ন শুদ্ধ হৈছে। শিক্ষাৰ্থীসকল, তোমালোকে এই প্ৰশ্নকেইটা মনত ৰাখিবলৈ যত্ন কৰিবা।